প্রথমত খবর, প্রতিষ্ঠানে বিরোধী টোল সন্মুখীন হল এমএনএফ। সরকার হেরওয়ালে জোরাম থাঙ্গার দলে জিপিএমে দখল কৰিলে মিজোরামৰ মচনদ। মিজোরাম জিপিএমৰ জয়লাভ। ২৭খন আসনৰে একক সংখ্যাগৰিষ্ঠতা লাভ জিপিএমৰ। শাসনাধিষ্ঠ দল এমএনএফক পৰাস্ত কৰি জয়লাভ কৰিলে জিপিএমে। ৪০খন আসনযুক্ত বিধানসভাত জিপিএমে ২৭খন আসন লাভ কৰে। এমএনএফে 10খন, বিজেপিয়ে 2খন আৰু কংগ্ৰেছে 1খন আসন লাভ কৰিবলৈ সক্ষম হয়। জিপিএমৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাঙ্গা। ৪৮-১ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল থাঙ্গাই। সমষ্টিটোত জয়লাভ জেপিএমৰ প্ৰাৰ্থী লালডো হোমা। মিজোৰামত শোচনীয় অৱস্থাত বিজেপি কংগ্ৰেছৰ। পৰৱৰ্তী খবৰ, মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। মণিপুৰৰ টেংপল জিলাত 13টা মৃতদেহ উদ্ধাৰ। 2টা বিদ্ৰোহী সংগঠনৰ গুলীয়াগুলীত নিহত লোক কেইজন? লেইথু গাঁৱত সংঘটিত এই ঘটনা। ঘটনাস্থলীত আৰু অধিক মৃতদেহ উদ্ধাৰৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে মণিপুৰৰ সেনাবাহিনীয়ে। বন্ধুসকল, আপুনি যদি আমাৰ এইটো ভিডিঅ'ত নতুন হয়, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একেবাৰে গুৰুত্বপূৰ্ণ পৰৱৰ্তী